নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈকে মই আহিছো। আপোনালোকৰ একেবাৰে বৰ্তমানৰ এটা বৰ ডাঙৰ পৰিস্থিতি এটা চলি আছে, ভয়াৱহ পৰিস্থিতি, যিটো পৰিস্থিতিৰ পৰা আপোনাৰ আচলতে ভয় লগা হ'ল। আমি ভাৰতৰ ভিতৰতে বিভিন্ন ঠাইত ফুৰিবলৈ যাওঁ বা অন্য চাকৰি সূত্ৰে বা অন্য সূত্ৰে আমি যাওঁ। মহামাৰীটো মহামাৰীয়ে, এতিয়া আমাৰ ভূস্বৰ্গস্বৰূপ কাশ্মীৰৰ কথা কৈ আছো মই। ভূস্বৰ্গস্বৰূপ ভাৰতৰ ভূস্বৰ্গ বুলি কয় যাক, সেই কাশ্মীৰলৈকে আমি ফুৰিবলৈ যাওঁ। আজি ভয় লাগিছে ফুৰিবলৈ যাবলৈ। কিয়? কাৰণটো কি? কাৰণটো বাৰ বাৰ পাকিস্তানৰ সন্ত্ৰাসবাদী বিভিন্ন ঠাইত ভাৰতক টাৰ্গেট কৰি পেলাই মানে এটাক কৰি আছে, কিবা কৰি আছে, মাৰি আছে মানুহ। এই নৰপিশাচবোৰে নৰসংহাৰৰ যিটো পন্থা হাতত লৈছে, কি এইবিলাক কি আমি নুই কৰিব নোৱাৰো নেকি? নোহোৱা কৰি দিব নোৱাৰো নেকি? তো আজি আচলতে আমি ভাৰতীয় হিচাপে, আমি সম্পূৰ্ণ হিন্দুস্তানী হিচাপে এনেকুৱা এটা অনুভৱ হৈছে যেন আমি একোৱেই নহয়। আমি পোক পতংগ টাইপ, আমাক ই আহি মাৰিব, সি আহি মাৰিব, গুলিয়াই থৈ গুচি যাব, এইটো কথা হ'ল নে? তো আমি নিউজবিলাক আজি চাব, গোটেই নিউজ চেনেলবিলাকত সেই একেটা নিউজে বাজি আছে। বৰ সাংঘাতিক ধৰণৰ, বৰ হৃদয় বিদাৰক কথা। 26 জনকে নিৰীহক আহিছে, গুলিয়াই দিছে, গুচি গৈছে। তো কিমান এটা ভয়ংকৰ পৰিস্থিতি হৈ পৰিছে। মানে গুলিয়াটো, মানুহ মৰাটো একো ডাঙৰ কথাই নহয় আজি। তো এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে। তো আজি এনেকুৱা লাগিছে এই ভূস্বৰ্গস্বৰূপ ভূ নৰ হৈ গৈছে এইখন। গতিকে তেওঁলোকে সন্ত্ৰাসবাদীখিনি কি ভাবে বুজি নাপাওঁ। পাকিস্তানৰ হওক, বাংলাদেশৰ হওক, অন্য দেশৰে হওক, ক'ব নাযাওঁ, সন্ত্ৰাসবাদীয়ে হয় তেওঁলোকৰ মাইণ্ডবিলাকে সেনেকুৱা। তো তেওঁলোক একেবাৰে নোহোৱা কৰি দিব পৰা ক্ষমতাও গোটেই আমাৰ দেশবিলাকৰ মাজত হাতত আছে, ব্যৱস্থাটো কৰিব পাৰে। তো তেওঁলোকে ভাবে নেকি ভাৰত ইমান দুৰ্বল বুলি ভাবে নেকি? বাৰম্বাৰ তেওঁলোকক ষ্ট্ৰাইক কৰি কিবা কৰি হলেও তেওঁলোকক অলৰেডি মুখ্যম আঘাত হানি আহিছে প্ৰত্যেকবাৰতে, প্ৰতিটো কথাতে। তেওঁলোকে এতিয়াও মানে বেগ হৈ অহা নাই, ভয় খোৱা নাই বস্তুবিলাক। কিয় ভয় নাখায়? তেওঁলোকে কি মানে মানৱতাশীল বা মানৱতাবোধ একেবাৰে নাইকিয়াই হৈ গৈছে নেকি তেওঁলোকৰ? চাওকচোন, এই ভিডিঅ'টো চাব, মই স্ক্ৰীনত দি থৈ দিছো কাষত, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। ইমান হৃদয় বিদাৰক, কেনেকুৱা এটা পৰিস্থিতি দেখিছে মানুহখিনিৰ মাজত। তেওঁলোকে কৈছে হিন্দু নে মুছলমান সুধিছে, আহিছে, আমি হিন্দু বুলি ক'লে হয়তো ক'বই নাপালে। হিন্দু বুলি ক'লে, হিন্দু বুলি কোৱাৰ লগে লগে আহি আমাৰ ঘৰ গুলি কৰি থৈ গুচি গৈছে। এয়া হ'ল কথা। হিন্দু নে মুছলমান সুধিছে, তাৰমানে মুছলমান হলে এৰি দিলে, হিন্দুৰ কাৰণে মাৰি থৈ গুচি গৈছে। এনেকুৱা কথা হ'ল নে কিবা? একেখন দেশৰ একেই মানুহ, জাষ্ট জাতি আৰু ধৰ্মক লৈ পেলাই মানে এনেকুৱা গণ্ডগোল কৰি থাকিব, ইয়াক মাৰিব তাক মাৰিব। চাওকচোন ভিডিঅ'টো চাওক, ইমান হৃদয় বিদাৰ, ইমান বেয়া লাগিছে, মানে দুখ লাগিছে। ভিডিঅ'টো নিদি নোৱাৰিলো, মই পালো বিভিন্ন জেগাৰ পৰা কালেকশ্যন কৰি। মোৰো যিখিনি ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডছখিনিও চাওক, সকলোৱে চাওক, গোটেই ৰাইজে চাওক, ইনো ক'ব কি বিচাৰিছে। আৰু তেওঁলোকো এশেকনি দিবলৈ আমাৰ ভাৰত চৰকাৰে কি পন্থা হাতত লৈছে আপোনালোকে ভালকে চাওক। গোটেই ভিডিঅ'টো সম্পূৰ্ণকে চাব। একশন আৰম্ভ হৈছে ভাৰতীয় সেনাৰ, প্ৰত্যুত্তৰ আৰম্ভ হৈছে। 24টা ঘণ্টাৰ পূৰ্বে যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ প্ৰত্যুত্তৰ এতিয়া ভাৰতীয় সেনাই আৰম্ভ কৰিছে। 2 পাকিস্তানী ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে। 2 পাকিস্তানৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। 2 পাকিস্তানী সন্ত্ৰাসবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছে। ভাৰতীয় সেনাই ইতিমধ্যে তথ্য প্ৰকাশ কৰিছে। জম্মুত ঘটনা সংঘটিত হোৱাৰ পাছতেই ভাৰতীয় সেনাই আৰম্ভ কৰিছিল নিশাৰ ভাগৰ পৰা অভিযান আৰু একশ্যন আৰম্ভ কৰিছে ভাৰতীয় সেনাই। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। আৰু এই ভয়ংকৰ ঘটনাৰ পাছত 26 গৰাকীকৈ নিৰীহ পৰ্যটকক আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদী সংগঠনে। লস্কৰী তৈবাৰ ভাতৃ সংগঠন TRF-এ চলাইছিল সন্ত্ৰাসবাদী আক্ৰমণ। আৰু এই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেখিবলৈ পোৱা গ'ল সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়া হ'ল। আৰু বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ অন্তত দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চৌদি আৰবৰ সকলো কাৰ্যসূচী বাতিল কৰি নিশাৰ ভাগতেই গুচি আহিল এখন বিশেষ বিমানেৰে দেশলৈ। আৰু সমান্তৰালকৈ ঘটনাস্থলীলৈ ততাতৈয়াকৈ ৰাওনা হৈছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰত উপস্থিত হৈ এখন বিশেষ বৈঠকত মিলিত হৈছিল। নিশাৰ ভাগতেই ইণ্ডিয়ান আৰ্মীক নিৰ্দেশ দিয়া হৈছিল যে অভিযান চলাব লাগে আৰু নিশাৰ ভাগৰ পৰাই যুদ্ধ
বিধ্বংসী পৰিৱেশৰ সৃষ্টি কৰি ইণ্ডিয়ান আৰ্মিয়ে অভিযান চলাইছিল আৰু সমগ্ৰ দেশবাসীয়ে ৰৈ থকা এটা খবৰ, সমগ্ৰ দেশবাসীয়ে বিচাৰি থকা এটা খবৰ, এই ভাৰতীয় সেনাৰ গুলীত 2 পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ।